এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ গাঁৱত ভাওনা হৈছে, শিশু ভাওনা, আৰু ভাওনাৰ উদ্দেশ্যে গাঁৱত শৰাই আগবঢ়োৱা হৈছে। সকলোৱে শৰাই দিয়ে, আৰু আমাৰ ঘৰৰ ফালৰ পৰাও আজি শৰাই দিয়া হৈছে, মানে আগবঢ়াই থোৱা আছিলে মাহ প্ৰসাদৰ শৰাই। আৰু সেয়া মই আৰু খুৰী এতিয়া যাব লৈছোঁ। এয়া খুৰী প্ৰসাদ লৈ মেলি ওলাইছে আৰু মানুহজন আৰু মা গ'লে অথনিয়ে। আমাৰ অকণমান দেৰিয়ে হৈ গ'ল। ঘৰত আমাৰ পৰম্পৰা কৃষ্টি সংস্কৃতি কেনেধৰণে বজাই ৰাখিব চেষ্টা কৰিছে, গুৰুজনাৰ আদৰ্শ কেনেধৰণে বজাই ৰাখিব চেষ্টা কৰিছে, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো নিশ্চয় আশা কৰোঁ আগলৈকে চাব। আৰু এয়া খুৰী আৰু মই যাবলৈ ওলাইছোঁ, আৰু গৈ আছোঁ। একদম প্ৰসাদ, মাহ প্ৰসাদৰ শৰাই খুৰীও আগবঢ়াই থৈছিলে চাগে নেকি ন? সেয়া এতিয়া নামঘৰ যাব লৈছোঁ। গাঁৱৰ সকলোৱে আজি যায় নামঘৰত, কিবা এটা ভাল লাগে আৰু সেইকাৰণে ওলাইছোঁ আমিও। মই যোৱা কথা নাছিলে, সেৱা এটা কৰি আহিম বোলো, প্ৰত্যেকবাৰে যাওঁ। এবাৰ নোযোৱাৰ কাৰণে অকণমান মনটো ভাল লাগি থকা নাই, সেইকাৰণে ওলালোঁ। আৰু তাত দেখিছেনে আপোনালোকে, ভাওনাৰ উপলক্ষে এখন গেট বনোৱা হৈছে ৰাস্তাৰ সন্মুখতে। এয়া মই আৰু খুৰী পালোঁগৈ নামঘৰ। মা আৰু মানুহজন কেতিয়াবা আহিলে মাহ প্ৰসাদৰ শৰাই লৈ। মই এতিয়া এনেই সেৱাভাগ লৈ লৈছোঁ। এয়া গাঁৱৰ ৰাইজসকলে যেনেকৈ যি ধৰণে পাৰে চাকি, কল, কুঁহিয়াৰ, নাৰিকল এনেদৰে দি সেৱা জনাইছেহি। কিছুলোকে মাহ প্ৰসাদৰ শৰাইও আগবঢ়াইছে। এইটো নামঘৰটো আমাৰ, এইটো নামঘৰটো হৈছে শদিয়াৰ হৰিপুৰ গাঁৱৰ বৰনামঘৰ, আৰু মই হৰিপুৰ গাঁৱৰে বোৱাৰী হৈছোঁ। এয়া কল, কুঁহিয়াৰ, নাৰিকল এইবিলাক ভকতসকলে ৰেডি কৰি থৈছে মাহ প্ৰসাদৰ কাৰণে কাটিবলৈ। আৰু নামঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। নামঘৰত এতিয়ালৈকে মানুহ ইমান অহাই নাই, আৰু আহিবলৈ বহুত বাকী আছেই। এতিয়া খালীয়ে হৈ আছে বাৰু, বহুত হয় মানুহ। আৰু ভাওনাখন হ'ব সন্ধিয়াকৈ, আৰু সন্ধিয়ালৈ এতিয়াৰ পৰাই এইবিলাক যোগাৰ কৰি আছে, বাদ্যযন্ত্ৰ কিবাকিবি। আৰু এয়া চকী দেখিবলৈ পাইছে আপোনালোকে। আৰু এয়া চাওক, এইটো ৰুম বনাই থৈছে, তাতে ভাৱৰীয়াসকলে জিৰণি ল'বহি ইয়াতে। আৰু ইয়াৰ পৰা এনেদৰে নামঘৰতে সোমাই আহিব, আৰু ভাওনাখন নামঘৰৰ ভিতৰতে হ'ব। আমাৰ গাঁৱৰ ৰাইজসকলে ৰীতি নীতি পৰম্পৰাবিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে, আগুৱাই নিবলৈ। আৰু গুৰুজনাৰ আদৰ্শক প্ৰাধান্য দি ভাওনা প্ৰতি বছৰেই পাতিবলৈ চেষ্টা কৰে। আৰু ঠিক তেনেদৰে এবাৰ শিশু ভাওনা হৈছে। এয়া ভকতসকল দেখিছে নাম লৈ আছে। এবাৰ শিশু ভাওনা হৈছে, আৰু আনকালে ডাঙৰসকলেও ভাওনা কৰে। শিশুসকলে কৰিবলৈ যিহেতু চেষ্টা কৰিছে আগবাঢ়ি যাবলৈ, তেওঁলোকক অনুপ্ৰেৰণা দিয়াটো আমাৰ কৰ্তব্য। সেই গতিকে তেওঁলোককে কৰিবলৈ দিয়া হ'ল। আৰু এয়া মাহ প্ৰসাদৰ কাৰণে কাটি আছে ভকতসকলে। দেখিছেনে আপোনালোকে, কল, কুঁহিয়াৰ, নাৰিকল এনেধৰণে। আৰু এয়া চিৰা জলপান দিছে খাবলৈ, আৰু খাই মেলি মাহ প্ৰসাদ বিতৰণ কৰিব। মাহ প্ৰসাদ বিতৰণ কৰি মেলি সকলোৱে খাই মেলি ঘৰলৈ যাবগৈ। ভাওনাখন ৰাতি ভাগত হ'ব। আপোনালোক সকলোলৈকে, যিসকলে আহিব পাৰে চাবলৈ, আপোনালোকে সকলোলৈকে আহিব বুলি আশা ৰাখিলোঁ। আহিব, বহুত ভাল হয় ভাওনা চাবলৈ আমাৰ গাঁৱত। আৰু এয়া মাহ প্ৰসাদ বিতৰণ কৰি আছে, দেখিছে। মাহ প্ৰসাদ এতিয়া খাই মেলি আমি ঘৰলৈ যাম। সন্ধিয়াকৈ আকৌ আহিব লাগিব। আমি দিহানাম গাম সন্ধিয়াকৈ নামঘৰত বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত যিসকলে চাই আছে ফেচবুক পেজটি ফ'ল' কৰি দিব। এতিয়ালৈ বাই।